বান্ধৱীসকল, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই অৱশ্যে ডাইনিং ৰুমৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। আপোনালোকৰ ব্ৰেকফাষ্ট কৰা হ'লনে? মোৰ বাৰু ব্ৰেকফাষ্ট কৰা হৈ গ'ল। এতিয়া অলপ কাম আছে, সেইখিনিও কৰি লওঁ। চ' ব'লক আপোনালোকক যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আছে ডাইনিং টেবুল চাফা কৰি আছোঁ। মানে ৰেগুলাৰ চাফা কৰি থাকিব লাগে, বহুত ধূলি। এই ধূলিবিলাকৰ কাৰণে ৰেগুলাৰ চাফাই কৰি থাকিব লাগে। প্ৰথমতে আমি ভাবিছিলোঁ ফাৰ্নিচাৰবিলাক মুচিয়াই থাকিম আৰু ৰেগুলাৰ মুচি থাকিম। কিন্তু এতিয়া এনেকুৱা হৈছে বাৰু কাৰ এনেকুৱা হয়, নতুনতে ফাৰ্নিচাৰ মোচা যুঁজ, তাৰপিছত ইচ্ছাই নাযায়। মোৰো এতিয়া এনেকুৱা আছে, প্ৰথম কেইদিন ঠিকেই আছিলে, এতিয়া ইচ্ছাই নাযায় মুচি থাকিব। আৰু ইমান ধূলা, এই ধূলিবিলাক চাফা কৰি থাকোঁতে বহুত টাইম যায়। প্ৰথম কেইদিন ভাল লাগিছিলে মুচি থাকিব, এতিয়া আৰু ইচ্ছাই নাযায়। নেক্সট কাম হ'ল ফুলৰ টাববিলাকত পানী দিয়া। এয়া নতুনকৈ জলকীয়াৰ খেতি লগাইছোঁ, কি হয় চাওঁ বাৰু। টাবত জলকীয়া পুলি ৰুইছোঁ আৰু চাওকচোন। মানে নেক্সট এটা ব্লগত আকৌ লগ পাই আছোঁ আপোনালোক।